কোৱা হয় আপুনি হয় ধনী হওক অথবা একেবাৰে দৰিদ্ৰ হওক কিন্তু মিডল ক্লাছ কেতিয়াও নহ'ব কাৰণ মিডল ক্লাছ মানুহক এই পৃথিৱীয়ে ভোকত মৰিবলৈ নিদিয়ে কিন্তু কেতিয়াও আগবাঢ়িবও নিদিয়ে আমি কওঁ দুখীয়া দৰিদ্ৰ মানুহে অতি কষ্টৰে জীৱন পাৰ কৰে বুলি কিন্তু কথাষাৰ একেবাৰে সঁচা নহয় কাৰণ দৰিদ্ৰ মানুহে দিনৰ এসাঁজ আহাৰেই পৃথিৱীৰ সকলো সুখ লাভ কৰিব পাৰে তেওঁলোক ডাঙৰ ঘৰ কিনা বিলাসী গাড়ী লোৱা অথবা বিদেশলৈ যোৱাৰ একো সপোন নেদেখে দুবেলাৰ বাবে দুমতি অন্নৰ যোগান ধৰিব পাৰিলেই তেওঁলোকৰ সকলো সপোন পূৰণ হয় সৰু পজা ঘৰত থাকি এযোৰ পিন্ধি তেওঁলোক প্ৰতিপল হাঁহি মাতি থাকিব পাৰে আৰু যিসকল লোক ধনী হয় তেওঁলোকতো পৃথিৱীৰ সকলো ডাঙৰ সপোন পূৰণ কৰিব পাৰে কিন্তু যিসকল লোক মিডল ক্লাছ হয় তেওঁলোকৰ কি হয় তেওঁলোক প্ৰতি মুহূৰ্ততে তিলকৈ মৃত্যুক আঁকোৱালি লয় কাৰণ সেই মিডল ক্লাছ মানুহবোৰৰ সপোনবোৰ ডাঙৰ হয় ধনী মানুহৰ দৰে কিন্তু তেওঁলোকৰ হাতত ধন নাথাকে ডাঙৰ কাম কৰিবৰ বাবে তেওঁলোক সৰু কামো কৰিব নোৱাৰে কাৰণ তেওঁলোকৰ ভিতৰত থাকে কমপ্লেক্স মান সন্মানৰ কথা যাৰ ফলত তেওঁলোক হৈ যায় নিবনুৱা হৈ পৰে মাক দেউতাকৰ সমাজৰ আৰু দেশৰ বোজা বিশ্ববিখ্যাত কিতাপ ৰিচ ডেড পুৱাৰ ডেডৰ লেখক ৰতবৰ কৈছে যে মিডল ক্লাছ মানুহে আটাইতকৈ বেছি টেক্স পৰিশোধ কৰে বুলি আৰু তেওঁলোক ধনী মানুহৰ দৰে হ'বলৈ গৈ আটাইতকৈ বেছি EMIত ডুব যায় কিন্তু মধ্যবিত্ত পৰিয়ালৰ এই দুৰৱস্থা এতিয়া আৰু বেছি দিনলৈ নাথাকে কিয়নো ভাৰতৰ মিডল ক্লাছ ফেমিলিৰ পৰা অহা এজন যুৱকে এক যুগান্তকাৰী পৰিৱৰ্তন আনি ব্যৱসায়ৰ পৃথিৱীত এক নতুন যুগৰ সূচনা কৰিলে তেওঁ হৈ পৰিছে সমগ্ৰ ভাৰতবৰ্ষৰ যুৱচামৰ প্ৰেৰণা বিশেষকৈ মিডল ক্লাছ ফেমিলি সেই সন্তানবোৰৰ বাবে আশীৰ্বাদ হৈ পৰিছে যিসকলে কামক সৰু ডাঙৰেৰে পাৰ্থক্য কৰিছিল গ্ৰেজুৱেট হোৱাৰ পাছতো তেওঁ এটা অতি সৰু কামেৰে ব্যৱসায় আৰম্ভ কৰি নিজৰ নামৰ এটা ডাঙৰ ব্ৰাণ্ড নিৰ্মাণ কৰি সমগ্ৰ দেশত বিজনেছ প্ৰসাৰ কৰি আজি কোটি টকাৰ টাৰ্ণঅভাৰ কৰিবলৈ সক্ষম হৈছে মাত্ৰ 25 বছৰ বয়সতে বহু কোটি টকাৰ ব্যৱসায়ৰ মালিক হোৱা এই যুৱকজনৰ নাম হ'ল প্ৰফুল্ল বিল্লেৰে যাক সকলোৱে MBA চাইৱালা বুলি জানে আহক আজি জানো মাত্ৰ 8,000 টকাৰে চাহৰ ব্যৱসায় আৰম্ভ কৰি কোটিপতি হোৱা প্ৰফুল্ল MBA চাইৱালাৰ সফলতাৰ কাহিনী মধ্যপ্ৰদেশৰ ইন্দোৰ চহৰৰ ওচৰৰ এখন জিলা ধাৰ সেই জিলাৰে এখন গাঁৱত প্ৰফুল্ল বিল্লেৰে জন্ম হৈছিল 1996 চনত তেওঁৰ পিতৃ এজন খেতিয়ক হোৱাৰ বাবে তেওঁলোকৰ 25 বিঘা মাটিত প্ৰফুল্ল বিল্লেৰে তেওঁৰ পিতৃৰ সৈতে লৰাইকালৰ পৰা খেতিৰ কামত লাগিছিল ধাৰ জিলাৰে চৰকাৰী স্কুলৰ পৰা তেওঁ স্কুল আৰু কলেজৰ শিক্ষা গ্ৰহণ কৰে তেওঁ হ'ল কমাৰ্চৰ গ্ৰেজুৱেট প্ৰফুল্ল বিল্লেৰে হাই ছেকেণ্ডাৰী পঢ়ি থকা সময়তে স্পকেন ইংলিছৰ কোৰ্চ কৰিছিল আৰু যেতিয়া বিকম ছেকেণ্ড ইয়াৰ পাইছিল তেতিয়া মানুহৰ মুখৰ পৰা শুনিছিল যে বিকম ষ্টুডেণ্টছে ভাল কেৰিয়াৰ কৰিবলৈ হ'লে MBA কৰিব লাগিব বুলি সেইমতে তেওঁ ইণ্ডিয়াৰ টপ কলেজেছৰ পৰা MBA কৰাৰ সপোন লৈ কেট জিমেট আদি প্ৰিপেৰেশ্যনৰ বাবে কঠোৰ পৰিশ্ৰম কৰিব ধৰিলে 2.5 বছৰ ধৰি তেওঁ প্ৰিপেৰেশ্যন কৰাৰ পাছতো এক্সামবোৰত বাৰবাৰ ফেইল কৰিলে বাৰম্বাৰ এক্সামবোৰত ফেইল হোৱাত তেওঁ হতাশ হৈ পৰিল আৰু ভাবিব ধৰিলে চাগে তেওঁ ইয়াৰ বাবে জন্ম হোৱা নাই আৰু তেওঁ MBA নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলে কিন্তু সেই সিদ্ধান্তৰ কথা তেওঁ দেউতাকক জনাব নোৱাৰিছিল কাৰণ দেউতাকে তেওঁক লৈ বহুত কল্পনা কৰিছিল ভাবিছিল যে পুতেকে MBA কৰিব বহুত ডাঙৰ পদত চাকৰি কৰিব আৰু জীৱনটো ভালদৰে উপভোগ কৰিব প্ৰফুল্লই ভালদৰে জানিছিল যে যদি এই সিদ্ধান্তৰ কথা তেওঁৰ দেউতাকক কয় তেতিয়া দেউতাকে মনত বহুত দুখ পাব কি কৰা হ'ব একো ভাবি উলিয়াব নোৱাৰাত তেওঁ সমগ্ৰ ভাৰতবৰ্ষক ঘূৰি ফুৰিব ধৰিলে দিল্লী চেন্নাই বেংগলোৰ আদি চহৰবোৰত তেওঁ কম টকাত ঘূৰি ফুৰিব ধৰিলে যেতিয়া তেওঁ এই চহৰবোৰত ঘূৰি ফুৰিছিল তেতিয়া তেওঁ মানুহৰ চলন ফুৰণ কথা কোৱাৰ ধৰণ আচাৰ ব্যৱহাৰ মাৰ্কেটিং আদি নিজৰ অজ্ঞাতে অবজাৰ্ভ কৰিছিল তাৰপিছত তেওঁ যেতিয়া গুজৰাটৰ আহমেদাবাদত উপস্থিত হ'ল তেতিয়া তেওঁ ঘূৰি ফুৰিবলৈও ব্যক্তিগত অনুভৱ কৰিলে আৰু তেওঁ আহমেদাবাদতে থকাৰ সিদ্ধান্ত গ্ৰহণ কৰিলে তাৰপিছত তেওঁ আহমেদাবাদতে স্থায়ীভাৱে থাকি সেই চহৰত মেকডনাল্ডত চাকৰি কৰাৰ উদ্দেশ্যে 4টা মেকডনাল্ড চেণ্টাৰত তেওঁৰ বায়'ডাটা দেখুৱালে কিন্তু সেই চেণ্টাৰবোৰত তেওঁক ক'তো চাকৰি দিয়া নহ'ল কাৰণ সেই মেকডনাল্ডৰ মেনেজাৰবোৰে ভয় কৰিছিল যে ইমান পঢ়ালিকা ইণ্টেলিজেণ্ট ল'ৰা কালিলৈ কিজানি তেওঁলোকৰ চাকৰি কাঢ়ি ল'ব তাৰপিছত তেওঁ 5 নম্বৰ মেকডনাল্ড চেণ্টাৰত আহি ক'লে যে তেওঁ ক্লাছ 10 পাছ কৰিছে বহুত দুখীয়া ঘৰৰ পৰা আহিছে আৰু চাকৰি বহুত প্ৰয়োজন হৈছে বুলি সেই 5 নম্বৰ মেকডনাল্ড চেণ্টাৰে তেওঁক প্ৰতি ঘণ্টাত 25 টকাকৈ চাকৰিত ৰাখে কিছুদিনৰ পিছত তেওঁৰ কৰ্তব্যনিষ্ঠা আৰু টেলেণ্টৰ সহায়ত তেওঁ এছিষ্টেণ্ট মেনেজাৰ হৈ যায় মেকডনাল্ডত কাম কৰাৰ কিছু মাহৰ পাছত তেওঁ অনুভৱ কৰিলে যে ইণ্ডিয়াৰ বাহিৰৰ কোম্পানীয়ে ইণ্ডিয়াত বিজনেছ কৰি ইমান টকা আৰ্ণ কৰিছে আৰু আমিবোৰ মাত্ৰ কিছু টকাৰ বিনিময়ত এই কোম্পানীবোৰত চাকৰি কৰি আছোঁ আমি নিজৰ বিজনেছ ষ্টাৰ্ট কৰিব নোৱাৰোঁনে তেওঁ সিদ্ধান্ত গ্ৰহণ কৰিলে যে তেওঁ নিজৰ কিবা এটা বিজনেছ ষ্টাৰ্ট কৰিব যি অল ইণ্ডিয়াক কানেক্ট কৰিব তেওঁ ভাবিব ধৰিলে যে কি বিজনেছে অল ইণ্ডিয়াক কানেক্ট কৰিব ভাবি অৱশেষত তেওঁ মগজুলৈ চাহৰ কথা আহিল চাহ এনে এটা প্ৰডাক্ট যি গোটেই ইণ্ডিয়াক কানেক্ট কৰিব পাৰে কাৰণ ইণ্ডিয়াত এনে কোনো মানুহ নাই যিয়ে চাহ নাখায় চাহ সকলোৱে খায় মানুহে চাহ দুঘৰটো খায় সুখতো খায় ক'ৰবাত ইভেণ্টছ হ'লেও মানুহে চাহ খায় ক'ৰবাত আন্দোলন হ'লেও চাহ খায় পৰঠা পাও ভাজি চামোচা বৰা পাও কিছুমান ৰাজ্যত বা কিছুমান চহৰতহে চলে কিন্তু চাহ সমগ্ৰ ভাৰতবৰ্ষত চুকে কোণে চলে
তেওঁ সিদ্ধান্ত লোৱাৰ পিছত ভাবিলে যে এতিয়া বিজনেছটো আৰম্ভ কৰিম কেনেকৈ প্ৰথমতে তেওঁ ৰেষ্টুৰেণ্ট কেফে আদিৰ কথা ভাবিছিল আৰু সেইবোৰ আৰম্ভ কৰিবৰ বাবে তেওঁ পিতৃৰ পৰা 20-25 লাখ টকা খুজিব পাৰিলেহেঁতেন আৰু সেয়া কৰিবৰ বাবে তেওঁ পিতৃও তেওঁক সেইখিনি টকা দিলেহেঁতেন কিন্তু তেওঁ প্ৰথমতে সৰুকৈ আৰম্ভ কৰাৰ কথা ভাবিলে আৰু সেইমতে তেওঁ ৰাস্তাৰ কাষত থিয় হৈ চাহৰ টেলা দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিলে তাৰপিছত তেওঁ কিবা এটা কোৰ্চ কৰিব লাগে বুলি দেউতাকৰ পৰা 10,000 টকা খুজি পঠিয়ালে সেই 10,000 টকাৰ পৰা 8,000 টকা ইনভেষ্ট কৰি তেওঁৰ প্ৰয়োজনীয় সামগ্ৰী কিনি লোৱা হ'ল বস্তুবোৰ যোগাৰ কৰি দিয়ে তেওঁক সময় লাগিছিল মাত্ৰ 5 দিন কিন্তু ৰাস্তাৰ কাষত থিয় হৈ চাহ বিক্ৰী কৰাৰ সাহস গোটাবলৈ তেওঁক সম্পূৰ্ণ 50 দিন সময় লাগিছিল কাৰণ তেওঁ মিডল ক্লাছ ফেমিলিৰ পৰা আহিছিল আৰু তেওঁলোকৰ বিশেষ একো অভাৱ নাছিল সেইবাবে তেওঁলোকৰ ফেমিলিৰ পৰা তেনে কাম কোনেও কৰি পোৱা নাছিল কিছু সময়ৰ বাবে চাহ বনোৱা ইভেন্টছ আদিত চাহ বনোৱা ইমান ডাঙৰ কথা নহয় কিন্তু ব্যৱহাৰৰ বাবে ৰাস্তাৰ কাষত থিয় হৈ প্ৰতিদিন চাহ বিক্ৰী কৰাটো তেওঁৰ বাবে একেবাৰে সহজ নাছিল যিটো স্থানত বৰষুণৰ পানী পৰিছিল মহে কামুৰিছিল আৰু দুৰ্গন্ধও যথেষ্ট আছিল তথাপিতো প্ৰফুল্লই সকলো সমস্যা নেওচি পুৱা 9 বজাৰ পৰা সন্ধিয়া 3 বজালৈ মেকডনাল্ডত চাকৰি আৰু সন্ধিয়া 6 বজাৰ পৰা নিশা 12 বজাৰ সময় নিৰ্ধাৰণ কৰি তেওঁ চাহৰ ব্যৱসায় আৰম্ভ কৰিবলৈ ধৰিলে প্ৰথম অৱস্থাত তেওঁ চাহত কেতিয়াবা চাহপাত বেছি হৈছিল কেতিয়াবা আদা বেছি হৈছিল আৰু কেতিয়াবা চেনি বেছি হৈছিল আৰু কেতিয়াবা একেবাৰে কম হৈছিল ব্যৱহাৰৰ প্ৰথম দিনা তেওঁ 5 কাপ চাহ বিক্ৰী কৰিবলৈ সফল হ'ল দ্বিতীয় দিনা তেওঁৰ দোকানত এজনো কাষ্টমাৰ চাহ খাবলৈ নাহিল কাষ্টমাৰ নাহিলে তেওঁ নিশা ভাবিব ধৰিলে যে কাষ্টমাৰ কেনেকৈ ঠালি আনিব পাৰোঁ বুলি আৰু সেই বছৰ তেওঁ MBA বাবে প্ৰিপাৰেশ্যন আৰু অল ইণ্ডিয়া ঘূৰি ফুৰি তেওঁ যি অভিজ্ঞতা আহৰণ কৰিলে সেই সকলোবোৰ তেওঁ চাহ বিক্ৰী কৰাৰ কামত ব্যৱহাৰ কৰিব ধৰিলে পিছদিনাখনৰ পৰা তেওঁ ৰাস্তাৰ কাষত ৰৈ থকা গাড়ীবোৰৰ কাষলৈ গৈ চাহৰ অপাৰ কৰিব ধৰিলে গাড়ীত বহি থকা কাষ্টমাৰবোৰক তেওঁ চাহৰ অপাৰ দি ইংলিছত কৈছিল যে হাই মাই নেম ইজ প্ৰফুল বিল্লেৰে এণ্ড আই ষ্টাৰ্টেড চাইকো বিজনেছ সেইদিনাখন তেওঁ 10 কাপ চাহ বিক্ৰী কৰি প্ৰত্যেক কাপত 30 টকাকৈ লৈ মুঠ 3 টকাৰ বিজনেছ কৰিলে তাৰপিছত সেই 2জন কাষ্টমাৰে তেওঁ লগৰবোৰক ক'লেগে যে ৰাস্তাৰ কাষত এজন যুৱকে চাহ বিক্ৰী কৰে যি ইংলিছত কথা পাতে ইংলিছত কথা পতা চাইৱালাৰ ৰহস্য জানিবৰ বাবে তেওঁ চলে আৰু মানুহ আহি চাহ খাব ধৰিলে প্ৰফুল্লই তেওঁ কাষ্টমাৰৰ বাবে অতি মনোযোগেৰে চাহ বনাইছিল আৰু কাপৰ তলত পজিটিভ কথা লিখি চাহৰ অপাৰ কৰিছিল লাহে লাহে তেওঁৰ চাহৰ বিজনেছ চলিব ধৰিলে বিজনেছ ভালদৰে চলাত তেওঁ মেকডনাল্ডত চাকৰি এৰি ফুল টাইম চাহৰ দোকানত ব্যস্ত হ'ব ধৰিলে তাৰপিছত তেওঁৰ কাষ্টমাৰবোৰৰ পৰামৰ্শ মতে দোকানৰ নাম ৰাখিলে মিষ্টাৰ বিল্লৰে চাইৱালা বুলি কিন্তু বিল্লৰে নামটো লৈ মানুহে বিভিন্ন ধৰণৰ ধেমালি কৰিব ধৰিলে বলা বিলেনিয়াৰ তাত চাহ খাওঁ বলা বিলেনিয়াৰ তাত চাহ খাওঁ ইত্যাদি বুলি ধেমালিবোৰ শুনি তেওঁ মনত অলপ দুখ পাইছিল সেইবাবে তেওঁ দোকানৰ নাম পুনৰ চেঞ্জ কৰাৰ কথা বিবেচনা কৰিলে বহুদিন তেওঁ বিচাৰি বিবেচনা কৰাৰ পাছত এটা নাম তেওঁৰ মনলৈ আহিল অৱশেষত তেওঁৰ দোকানৰ নাম ৰখা হ'ল MBA চাইৱালা বুলি ইয়াত MBAৰ ফুল ফৰ্ম হ'ল M মানে মিষ্টাৰ B মানে বিল্লৰে আৰু A মানে আহমেদাবাদ তাৰমানে মিষ্টাৰ বিল্লৰে আহমেদাবাদ চাইৱালা তেওঁৰ দোকানৰ নাম MBA চাইৱালা ৰখাৰ পাছৰে পৰা তেওঁৰ দোকানলৈ আৰু বেছি মানুহ আহি চাহ খাব ধৰিলে তেনেকুৱা দিনবোৰ গৈ আছিল তেনেতে এদিন তেওঁৰ পিতৃৰ কল আহিল আৰু প্ৰফুল্লক সুধিলে যে তুমি আহমেদাবাদত কোনোবা প্ৰাইভেট কলেজত MBA কৰি আছিলা নহয় কৈছানে আচলতে প্ৰফুল্লই তেওঁৰ দেউতাকক মিছাকৈ কোনোবা কলেজত এডমিশ্যন লৈ থৈছে বুলি কৈছিল পিতৃৰ কল অহাৰ পাছত তেওঁ এখন কলেজত এডমিশ্যন লৈ দিনৰ ভাগত এসপ্তাহমান ক্লাছ কৰিছিলে কিন্তু তেওঁৰ বহুত বৰিং হ'ল তেওঁ বৰ অনুভৱ কৰিলে সেইসকল ল'ৰাৰ লগত থাকি যিসকলৰ ভৱিষ্যতৰ প্ৰতি একো চিন্তা নাছিল তেওঁলোক ক্লাছ কৰাৰ নামত সময়বোৰ এনে বৰবাদ কৰিছিল এসপ্তাহৰ পাছত প্ৰফুল্লই একেবাৰে চিৰদিনৰ বাবে MBA এৰি দিলে আৰু চাহৰ বিজনেছত তেওঁৰ 100% দিব ধৰিলে তাৰপিছত তেওঁৰ চাহৰ বিজনেছ ক্ৰমান্বয়ে সফল হৈ গৈ আছিল কিন্তু তেওঁৰ বিজনেছৰ উন্নতি দেখি তেওঁৰ ওচৰ পাজৰৰ মানুহবোৰ হিংসা কৰিব ধৰিলে আৰু পুলিচত কমপ্লেইন কৰি গুণ্ডা মাতি আনি তেওঁক মাথো এসপ্তাহৰ ভিতৰতে সেই ঠাইৰ পৰা আউট কৰি দিলে দোকানখন বন্ধ হোৱাত প্ৰফুল্ল নিবনুৱা সহায়ক ৰুমত আবদ্ধ হৈ থাকিবলগীয়া হ'ল বহুদিন তেনেকৈ কাম কাজ নথকাকৈ থাকি তেওঁ ভাবিব ধৰিলে যে এতিয়া কি হ'ব বাৰু মোৰ MBA ড্ৰপ আউট কৰিলোঁ চাকৰিও এৰিলোঁ দোকানখনো বন্ধ হ'ল আৰু ঘৰটো মিছা কথা কৈ থৈছোঁ কি হ'ব বাৰু মোৰ এতিয়া তেনেকৈ ভাবি থাকোঁতে তেওঁ মন কৰিলে যে ফেচবুক ইনষ্টাগ্ৰাম হোৱাটছএপ আদিত তেওঁৰ কাষ্টমাৰবোৰে মেছেজ কৰিছে যে আপুনি দোকানখন কিয় বন্ধ কৰিলে আমি সদায় আহোঁ কিন্তু আপোনাক নাপাই পুনৰ উভতি যাওঁ মেছেজবোৰ পঢ়ি তেওঁ নিজকে ৰখাব নোৱাৰিলে তেওঁ পুনৰ থিয় হ'ল আৰু দুগুণ উৎসাহেৰে ওলাই আহিল নিজৰ বিজনেছ পুনৰ আৰম্ভ কৰিবৰ বাবে এবাৰ তেওঁ এখন দোকান ঘৰ ভাড়াত লোৱাৰ সিদ্ধান্ত ল'লে সেইমতে তেওঁ পুৰণি এটা ৰুম প্ৰতি মাহে 10,000 টকাৰ ভাড়াত ল'লে এতিয়া ইয়াৰ পৰা তেওঁ কোনো খেলিব নোৱাৰিছিল নতুন উদ্যমেৰে তেওঁ পুনৰ চাহৰ ব্যৱসায় আৰম্ভ কৰিলে MBA চাইৱালাৰ ডাঙৰ বেনাৰ দোকানখনত লগাই দিয়া হ'ল তাৰপিছত লাহে লাহে তেওঁ চাহৰ দোকান পুনৰ চলিবলৈ আৰম্ভ কৰিলে বিজনেছ বঢ়াবৰ বাবে তেওঁ বিভিন্ন ধৰণৰ কৌশল অৱলম্বন কৰিব ধৰিলে
প্ৰফুল্লে তেওঁৰ দোকানত সৰু সৰু ইভেণ্টছ ৰাখিব ধৰিলে যাৰ ফলত যুৱচাম তেওঁৰ প্ৰতি আকৃষ্ট হ'ল এবাৰ তেওঁ ভেলেণ্টাইন ডেত 1000 বেচেলাৰ যুৱক যুৱতীক ফ্ৰীত চাহ খোৱালে তাৰপিছত এবাৰ আকৌ তেওঁ 10000 ভিজিটিং কাৰ্ডছ নিজ হাতেৰে মানুহৰ মাজত বিতৰণ কৰিলে তাৰপিছত তেওঁৰ চাহৰ ব্যৱসায় বাঢ়ি সমগ্ৰ ভাৰতবৰ্ষত বিয়পি পৰিল আৰু আজি ভাৰতৰ সকলো ডাঙৰ ডাঙৰ চহৰত MBA চাইৱালাৰ চাহ বিক্ৰী হয় আজি তাৰিখত তেওঁৰ ব্যৱসায়ৰ টাৰ্ণঅভাৰ হয় 5 পৰা 6 কোটি টকা প্ৰফুল্লে তেওঁৰ বিজনেছ গোটেই পৃথিৱীত সিঁচৰিত কৰাৰ উদ্দেশ্যেৰে বৰ্তমান পৃথিৱীৰ বিভিন্ন চহৰত মিটিং কৰাত ব্যস্ত প্ৰফুল্ল MBA চাইৱালাৰ এই কাহিনীয়ে সমগ্ৰ ভাৰতবৰ্ষক প্ৰেৰণা যোগাইছে আসলতে 95% যুৱক যুৱতীয়ে কি কৰিম বুলি গোটেই জীৱন শেষ কৰি দিয়ে কিন্তু পঢ়া শুনা কৰা মিডল ক্লাছ ফেমিলিৰ সন্তানে সৰু এটা সাধাৰণ কামেৰে ষ্টাৰ্টআপ কৰি ব্যৱসায় আৰম্ভ কৰাৰ সাহস কেতিয়াও গোটাব নোৱাৰে যাৰ ফলত তেওঁলোকৰ জীৱন অন্ধকাৰ হৈ যায় প্ৰফুল্ল বিলৰ মতে কামৰ কোনো সৰু ডাঙৰ নাই কাম কৰিবলৈ কি হয় লাজ কামেই কামৰ সৰু ডাঙৰ পাৰ্থক্য সেইসকলে কৰে যিসকলে কাম কৰিব নিবিচাৰে জীৱনত কি কৰিম বুলি ভাবি থকাতকৈ চাহৰ ঠেলা দিয়ক পানীপুৰি চানাৱালাৰ ষ্টাৰ্টআপ কৰক প্ৰফুল্লে আৰু কয় যে বিজনেছ সৰুকৈ আৰম্ভ কৰিব লাগে কাৰণ আমি যদি এটকাৰ মূল্য নুবুজো তেন্তে ইয়াৰ কি গ্যাৰান্টি আছে কাইলৈ 1 লাখ টকাৰ মূল্য বুজিম আৰু যদি 1 লাখ টকাৰ মূল্য নুবুজো তেন্তে 1 কোটি টকাৰ মূল্য কেনেকৈ বুজিম আৰু যদি আমি সৰুকৈ বিজনেছ আৰম্ভ কৰো তেন্তে লোকচান হ'লেও আমি মনত বিশেষ দুখ নাপাওঁ কিন্তু যদি একেবাৰে 20-25 লাখ টকা ডুবাই দিওঁ তেন্তে আমি না ঘৰৰ হম না ঘাটৰ হম সেইবাবে মই 8000 টকাৰে সৰুকৈ বিজনেছ আৰম্ভ কৰিলো আৰু ঝাৰু লগাৰ পৰা আৰম্ভ কৰি দোকানৰ সকলো সৰু কাম কৰি তন্নকৈ শিকি আগবাঢ়িলো MBA কৰাৰ সন্দৰ্ভত তেওঁ কয় যে প্ৰথমতে আমি যাক ভাল পাওঁ তেওঁক বিয়া পাতিবলৈ চেষ্টা কৰিব লাগে আৰু কেনেবাকৈ যদি হেয়া হৈ নুঠে তেন্তে যাৰ সৈতে বিবাহপাশত আবদ্ধ হওঁ তেওঁক প্ৰেম কৰিবলৈ আৰম্ভ কৰি দিব লাগে মই ইণ্ডিয়াৰ টপ কলেজৰ পৰা MBA কৰাৰ সপোন দেখিছিলোঁ কিন্তু হেয়া হৈ নুঠিল আৰু মোৰ বিবাহ চাহৰ সৈতে হ'ল এইবাবে মই 100% চাহক প্ৰেম কৰিবলৈ ধৰিলোঁ আৰু আজি চাহক মই ঘণ্টাত যিমান টকা আৰ্ণ কৰোঁ ইমান টকা MBA কৰা চাকৰিয়ালে এমাহতো আৰ্ণ কৰিব নোৱাৰে সেইবুলি মই চাকৰি বেয়া বুলি ক'বলৈ যোৱা নাই মোৰ ক্ষেত্ৰত যি হৈছিল সেয়াহে কৈছোঁ ফুটপাথত চাহ বিক্ৰী কৰাৰ কথা পিতৃ-মাতৃক লুকুৱাৰ সন্দৰ্ভত তেওঁ কয় যে হয় মই দেউতাক মিছা কথা কৈ ৰাস্তাত চাহ বিক্ৰী কৰিছিলোঁ কিন্তু ভাল কাম কৰিবলৈ মা-দেউতাক কিয় সুধিব লাগে আমি প্ৰথম চিগাৰেট খাবলৈ শিকোতে বা প্ৰথম মদ খাবলৈ যাওঁতে বা প্ৰথম ছোৱালী খাবলৈ যাওঁতে মা-দেউতাক সুধিছিল নে কেতিয়া সোধা নাই যদি বেয়া কাম কৰিবলৈ আমি মা-দেউতাক নুসুধো তেন্তে ভাল কাম কৰিবলৈ মা-দেউতাক কিয় সুধিব লাগে মই ফুটপাথত চাহ বিক্ৰী কৰাৰ বাবে দেউতাক মানুহে খুব শুনাইছিল যে ল'ৰা কিমান পঢ়ালে শুনালে এতিয়া ৰাস্তাৰ কাষত থিয় হৈ চাহ বিক্ৰী কৰিছে বুলি দেউতাই সেইবোৰ কথাত খুব দুখ পাইছিল আৰু লজ্জিত হৈছিল কিন্তু আজি দেউতাই মোক লৈ গৌৰৱ কৰে সৰু কাম যেতিয়া ডাঙৰ হৈ যায় ফেইলাৰবোৰ যেতিয়া সাকসেছ হৈ যায় তেতিয়া সকলোবোৰ এক ইতিহাস হৈ যায় যিসকলোকে মোৰ দেউতাক লজ্জিত কৰিছিল সেই সকলোকে আজি দেউতাৰ পৰা পৰামৰ্শ লয় যে সন্তানক কেনেদৰে সফলতাৰ দিশত আগবঢ়াব পাৰে বুলি MBA চাইৱালাই কয় যে জীৱনত যদি সফলতা লাভ কৰিবলৈ হয় তেন্তে প্ৰথমতে অহংকাৰ এৰিব লাগিব যদি আমাৰ অহংকাৰ থাকে তেন্তে সাকসেছৰ এইটো প্ৰাপ্ত কৰিবলৈ সক্ষম নহম দ্বিতীয়তে আমি এৰিব লাগিব কমপ্লেক্স কাৰণ কমপ্লেক্সৰ পৰাই আহি যায় মান সন্মানৰ কথা আৰু সেই মান সন্মানেই আমাক জীৱনত একো আৰম্ভ কৰিবলৈ নিদিয়ে তৃতীয়তে আমি যি কাম কৰিলেও বেলেগ ধৰণে কৰিবলৈ চাব লাগে কাৰণ সাকসেছফুল মানুহে কোনো বেলেগ কাম নকৰে তেওঁলোকে সকলো কাম বেলেগ ধৰণে কৰে যদি আমি একে ধৰণে কাম কৰি থাকো তেন্তে ৰিজাল্টটো একে ধৰণে পাই থাকিম তাৰপিছত তেওঁ ইণ্টাৰনেট ছ'চিয়েল মিডিয়াক অন্তৰ্নিবিতখনৰ পৰা ধন্যবাদ দিব বিচাৰে কাৰণ ইণ্টাৰনেট আৰু ছ'চিয়েল মিডিয়াৰ জৰিয়তে আজি তেওঁ বিজনেছ সমগ্ৰ বিশ্বত প্ৰসাৰ কৰিব পাৰিছে আৰু তেওঁ কয় যে ইণ্টাৰনেট নথকা হ'লে তেওঁ আহমেদাবাদতে চাহ বিক্ৰী কৰি থাকিলেহেঁতেন আৰু তেওঁক কোনেও চিনি নাপালেহেঁতেন কিন্তু আজি ইণ্টাৰনেটৰ ডিজিটেল পাৱাৰেৰে তেওঁ সমগ্ৰ বিশ্বত বিজনেছ কৰিব পাৰিছে তেন্তে MBA চাইৱালাৰ এই কাহিনী আপোনাক ইনস্পায়াৰ কৰিলে মোক 100% ইনস্পায়াৰ কৰিলে যদি আপোনাক ইনস্পায়াৰ কৰিছে তেন্তে ভিডিঅ'টো লাইক কৰক আৰু আপোনাৰ বন্ধুক শ্বেয়াৰ কৰি এই ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু যদি আপুনি এতিয়ালৈকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে সাবস্ক্ৰাইব কৰি লওক আৰু কাষৰ বেল আইকনটো প্ৰেছ কৰি লওক যাতে এনে ধৰণৰ কাহিনী আপোনাৰ সৈতে শ্বেয়াৰ কৰিব পাৰোঁ তেন্তে আজিলৈ আহিলোঁ পুনৰ লগ পাম নেক্সট ভিডিঅ'ত তেতিয়ালৈ সুখত থাকক আগবাঢ়ি থাকক গো এহেড